মোৰ নাম দিলীপ কৰ্মকাৰ, গাঁও নদুনপাৰা। মই প্ৰাইমাৰী এলাবাৰী মোৰ গাঁৱটো। আৰু মই যি বিষয়ে আজি ঘটনা হ'ল, আজি এইটো আমি ওদালগুৰিত এটা সভা এটা ৰেলী এটা আছিলে, তাতে আমি আহি আছিলোঁ। তো গাঁৱৰ মানুহ সকলোকে মই জমা কৰি পেলাই গাড়ীত উঠাই কিনে পঠাই দিলোঁ। পিছতে মই গাড়ী ভৰ্তি হোৱাৰ কাৰণে মই গাড়ীত পিছত অকলে দুইজন লগৰ লগত আহিলোঁ। আমি গাড়ীত উঠি পেলাই বাইক দি তাতে আমি আহিলোঁ। তো অহা টাইমতে আমি ৰাস্তাত ট্ৰেক্টৰ দি খুন্দা মাৰা হ'ল। আৰু আমিও নাজানো গাড়ী খুন্দা মাৰিব কৈখিনি। আৰু যে আমি হাজিৰা কৰি খোৱা মানুহ, আমি নাজানো যে এনেকুৱা হ'ব কৈখিনি। আমি আহিলোঁ যে মিটিংখন চাবৰ কাৰণে, আৰু আমি ভাল পাওঁ এইকাৰণে আহিলোঁ। আমাৰ গাঁওখন আমাৰ অলপ ডেভেলপ হৈ আছে, চাই আছোঁ কৈ পেলাই আমি মিটিংখন শুনিবৰ কাৰণে আহিছিলোঁ। অকস্মাত এনেকুৱা হ'ল, আমি নাজানো। আৰু যি কথাটো মই নাজানো, এইটো কামটো আমাকতো কমল দায়ে আমাক মাতি আনিছে, কমল দায়ে আমাক সহায় কৰি আছে, কমল দায়ে ছাপোৰ্ট কৰি আছে, আমাৰ গাঁৱৰ যিকোনো সহায় কৰি আছে। সেইকাৰণে আমি ভাবোঁ আমাৰ গাঁৱৰ অলপ ডেভেলপ হওক কিনে আমি এই বিষয়ত আহিছিলোঁ। গতিকে এনেকুৱা হ'ব বুলি আমি জনা নাছিলোঁ, অকস্মাত হৈ গ'ল। তথাপিও আমি সহায় কৰিম আৰু আমি যোগদান ল'ম বুলি মই আশা কৰিছোঁ। এতিয়াতো যোনটো হৈছে এইটোতো এতিয়া কৈ আছে কমল দায়ে, আমি ৰিস্কটো কমল দাই কি কৰিব কমল দাই জানে। আৰু আমি কাম কৰি কিনে খাৱা মানুহ, তেওঁ ৰিস্ক লৈ পেলাই আমি আহিছিলোঁ। গতিকে কমল দায়ে আমাক জনাইছে। আজি সোমবাৰ বা আজিৰ তাৰিখ 10 তাৰিখ। আজি 10 তাৰিখত আমাৰ UPPL আমাৰ যিটো UPPL মানে ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আমাৰ আজি তেনেকুৱা ৰেলী ৰাখিছিলে। ৰেলীৰ কাৰণে আমি দায়িত্ব বহন কৰি আমি এলাবাৰী পাৰ্ট 1-ৰ হয়, মই প্ৰেছিডেণ্ট হয়, মই দায়িত্ব বহন কৰি এলেকাত মই গৈ মোৰ ৱাৰ্কাৰগিলাক মই দায়িত্ব দিছিলোঁ। মোৰ ৱাৰ্কাৰকেইটা দায়িত্ব বহন কৰি তেওঁলোকে ৰাইজক তেওঁলোকে কথা কয় বা গাঁও অঞ্চল উন্নত হোৱাটো লৈ তেওঁলোকে কথা কয়। আজি ৰাইজে মানে ৰেলীত ওলাই আহিছিলে। ওলাই আহোঁতে তেওঁলোকে মানে আহোঁতে এটা জাগাত আহি পেলাই এটা সমস্যা হৈ গ'ল। মানে আহি থাকোঁতে এটা ট্ৰেক্টৰে তেওঁলোকক মানে খুন্দাই দিলে। তেতিয়া তেওঁলোকে খুন্দা খাই তেওঁলোকে আমাক ফোন কৰিলে। তেতিয়া ফোন কৰোঁতে আমি গৈ পেলাই চাইছোঁ, সঁচা তেওঁলোকে খুন্দাই পেলাই তেওঁলোকে আঘাতত পৰি আছিলে। তেতিয়া আমি গৈ চাই পেলাই মোৰে ৱাৰ্কাৰ, মই তেতিয়া দায়িত্ব বহন কৰি মই তেখেতক মানে গাড়ীত উঠাই আনি চিভিলত ভৰাই মই ডক্টৰৰ ওচৰত আনি ট্ৰিটমেণ্ট কৰিছে। ট্ৰিটমেণ্ট কৰোঁতে আমাৰ যিটো ব্ৰাঞ্চ মেডিকেল আমি ইয়াত মানে এক্সট্ৰাই কাৰণে আমি সুবিধা পোৱা নাই। তো ডক্টৰে আমাক যি কৈছে আমি এইটো বিষয়ত ডক্টৰৰ ৰোল মতে আমি এতিয়া আমাৰ যিটো ডিষ্ট্ৰিক্টৰ চিভিল আমি ইয়াত আনি পেলাই তেখেতক আমি ট্ৰিটমেণ্ট কৰিছে। আৰু তেখেতে আমাৰ কথা মতে এতিয়া তেওঁ কৈ গৈছে যে 17 বছৰত আমাৰ অঞ্চলটো পিছ পৰি আছিলে, কিন্তু এতিয়া আমি BTR একৰ হোৱাৰ পিছত যেতিয়া UPPL চৰকাৰে আহিলে, তেতিয়া আমি 17 বছৰতে আমি বৰ চিন্তা ধাৰণা কৰি আমি তেনেকৈ যুঁজি পেলাই আমি আজি সক্ষম হৈছে চৰকাৰৰ হাতত আহিবলৈ। চৰকাৰৰ হাতত মানে আমি এতিয়া থিয় হ'বলৈ পোৱাৰ লগত আমি এতিয়া ৰাইজৰ ওচৰত গৈ আমি মাত মাতে, আৰু মাত মাতাৰ যোগেদি আমি এতিয়া কাম কৰি আছে, ছাৰৰ পৰা সুবিধা পায়। এতিয়া সুবিধাটো পাই তেওঁলোকে ৰাইজে আমাৰ অনুৰোধ তেওঁলোকে শুনি বা কামকেইটাক চাই তেওঁলোকে প্ৰাইমাৰীৰ যিটো নেতাগিলাৰ কথা বা আমাৰ চেয়াৰমেন বা প্ৰেছিডেণ্টৰ কথা শুনি তেওঁলোকে আমাৰ যিটো চেণ্ট্ৰেলৰ অৰ্ডাৰ মতে আমি নিৰ্দেশটো দিয়া হিচাপত তেওঁলোকে ওলাই আহিছিলে আৰু আহি আছে। তেওঁলোকে তেনেকুৱা গাড়ীৰ লগত গাড়ী বহুত আহিলে। আহোঁতে তেওঁলোকে মানে এটা কি বুলি ক'ব, এইটো আহি আধা ৰাস্তাত তেওঁলোকে এটা ঘটনা ঘটি গ'ল। এতিয়া যিটো ঘটনা ঘটিছে এতিয়া মই দুখিত। এতিয়া তেওঁলোকৰ
ঘটনাটো মই সামৰি লৈছোঁ। নিশ্চয় তেওঁলোকে হাজিৰা কৰি খোৱা মানুহ, কিন্তু হাজিৰা কৰি খোৱাৰ হ'লেও তেওঁলোকে ৰাইজৰ উন্নতি বিচাৰি পেলাই আজি এই ৰিলেত আহিছিলে। এই অহাৰ কাৰণে মই এতিয়া তেওঁলোকক মই অনুৰোধ কৰিছোঁ, তেওঁলোকৰ দুখ বেদনা মই লগত আছে, মই তেখেতক সহায় কৰিম। আৰু লগত মই এইটোৱে আহ্বান কৰিছে, আমাৰ যিখিনি ওপৰত ব্লক লেভেলৰ আমাৰ নেতাগিলা আছে, আমাৰ ছাৰকেইটা আছে, তেখেতকো মোৰ অন্তৰৰ পৰা মই অনুৰোধ কৰিছে, তেখেতক মানে চাৱাত মোক আকৌ মানে সহায় কৰিব বুলি মই অনুৰোধ কৰা হৈছে। তো আমি গৌৰৱ আজিৰ দিনত মই এইটোৱে এটা ডাঙৰ মানুহ নহয়, মই সৰু মানুহ, মই এটা এৰিয়াৰ মই লিডাৰ হয়, মই এতিয়া গৌৰৱ প্ৰশংসা কৰিছে। আজি এই 10 তাৰিখত আজি আমাৰ UPPLৰ যিটো ৰিলি যে ঘটনা হৈছে, ঘটনা হ'লেও আমি এটা গৌৰৱ প্ৰশংসা কৰিছে। কিয় আমাৰ পিছপৰি থকা মানুহ বা ৰাজ্য আজি আহি পেলাই যে ঘটনা হৈছে, ঘটনা হোৱাত আমাৰ ঘটনাটো দেখুৱাইছে যে আমাৰ মানে অভাৱ অভিযোগটো বিচাৰা, মই এইটো বুজি পাইছোঁ। সেইটো কাৰণে আজি আমাৰ যিখিনি ভাই দিলীপ ভাই, তেখেতে যি তেনেকুৱা মানে এক্সিডেণ্টত পৰিছে, তেনেকুৱা এক্সিডেণ্ট মানুহ মাত্ৰ নহয়, আমাৰ গাঁও অঞ্চলত এক্সিডেণ্টত পৰি আছে ৰাস্তা ঘাট। এইটোৰ লগত মই অনুৰোধ কৰিছোঁ যে আমাৰ পাৰ্টিৰ ফালৰ পৰা বা আমাৰ ৰাইজৰ ফালৰ পৰা আমাক সকলোৱে মোৰ কাম কৰাত এলাবাৰী পাৰ্ট 1ত সকলোৱে আমাক চাব, সহায় কৰিব, এইটো অনুৰোধ কৰি মোৰ আজিৰ যিটো নিউজৰ ক'বলগীয়া মই এইখিনিতে সামৰিছোঁ। ধন্যবাদ।